যাতে এটা লেভেলত মানে ষ্টাডিটো কৰাৰ পিছত সংস্থাপনটো নিজে ওলাই ল'ব পাৰে তেনেকুৱা কিছুমান কথা চিন্তা কৰা হৈছে বেসিক্যালি কোৱালিটি এডুকেশ্যনটো আমি ফোকাস কৰিব বিচাৰিছো আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে শিক্ষা গ্ৰহণ কৰি যাতে এনে বহি থাকিব লগা নহয় যি ষ্টেণ্ডাৰ্ডে নহওক কোনোবা যদি 10 ষ্টেণ্ডাৰ্ড ড্ৰপ আউট হয় হিও যাতে এমপ্লয় হ'ব পাৰে 12 ষ্টেণ্ডাৰ্ডত ড্ৰপ আউট হয় হিও এমপ্লয় হ'ব পাৰে ক'ৰবাত এমপ্লয়মেণ্ট পাব পাৰে এংগেজ হ'ব পাৰে তেনেকুৱা কিছুমান এডুকেশ্যনত আমি চেঞ্জেছ আনিব বিচাৰিছোঁ আৰু আমাৰ যিটো আহি উঠি অহা ল'ৰা ছোৱালীসকলক সকলো দিশৰ পৰা আমি সহায় কৰিব বিচাৰিছোঁ আৰু এই বছৰ আমি ঠিক কৰিলোঁ এই বছৰ যিটো 15 ফাইনেন্সৰ আমাৰ পইচা আহিছে ইয়াৰ দ্বাৰা হাই স্কুল কলেজ হায়াৰ ছেকেণ্ডাৰী আমাৰ যিমান আছে স্কুল প্ৰত্যেকখন স্কুলটো টয়লেট আৰু খোৱা পানীৰ ব্যৱস্থাটো আমি উইদিন 2022 কমপ্লিট কৰিব বিচাৰিছোঁ 2020ৰ ভিতৰত বড়োলেণ্ডত এখনো স্কুল ইয়াৰ পিছত নাথাকিব য'ত নেকি টয়লেট নাই আৰু য'ত নেকি খোৱা পানীৰ ব্যৱস্থা নাই তেনেকুৱা আমি পৰ্যায়ক্ৰমে কামবিলাক কৰিবলৈ হাতত লৈছোঁ চিন্তাধাৰাটো ইমান পজিটিভলি গৈ আছে এনেকুৱা সময়ত যিবিলাক কথা কৈছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক আমাৰতো ক'ব লগা নাই আইনৰ ব্যৱস্থা লৈ কিবা ব্যৱস্থা লৈ সেই অঞ্চলত ডেভেলপমেণ্ট কামবিলাক চলি আছে আৰু তেখেতসকলৰতো এতিয়া একো কাম নাই চৰকাৰৰ যিহেতু নাই পাৱাৰ যিহেতু নাই তেখেতসকলে সমাজক লৈ পেলাই একো যিহেতু চিন্তা নাই সেইবিলাকে কৰি থাকিব এনি এটা সদায় এনেকুৱা টুলুঙা মন্তব্যবিলাক কৰিও থাকিব বেয়া বেয়া কথা ক'ব পংগু চৰকাৰ বুলি কৈছে কিবা বুলি কৈছে কিন্তু আমি যিটো দেখিলোঁ আজি তেখেতসকলে ৰিপ্লাই দিয়ক যে 3000 কোটি যে ধাৰ কৰি থৈ গ'ল তেখেতসকলে এইটো মানে কিয় কৰি থৈ গ'ল আজি যে চাকৰিৰ নামত যে ইমান লুণ্ঠন কৰি থৈ গ'ল ইমান যে সমস্যাবিলাক কৰি থৈ গ'ল আজি কণ্ট্ৰেকচুৱেল চাকৰি দিয়া কিবা চাকৰি দিয়া কোনো নিয়ম নীতিৰ মাজেৰে তেখেতসকলে কামবিলাক কৰি নথৈ নগ'ল এই কাৰণে আজিৰ চৰকাৰখনে যথেষ্ট কষ্ট পাব লগা হৈছে কিন্তু এক বছৰত আমি চৰকাৰখন সম্পূৰ্ণ এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউ গভৰ্নেন্স পইণ্ট অফ ভিউ আৰু পলিচি পইণ্ট অফ ভিউ আমি এতিয়া বড়োলেণ্ড চৰকাৰখনে সক্ষম হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু গাইডেন্সত আজি আমি বড়োলেণ্ড চৰকাৰখন এটা এফেক্টিভ গভৰ্ণমেণ্ট হিচাপে গঢ় দিয়াৰ কাৰণে আমি কাম কৰিবলৈ পাৰিছোঁ আৰু আমাৰ পলিচিবিলাক আজি অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ লগত আমাৰ মিটিং হৈ আছে বিভিন্ন অসমৰ আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ লগত মিটিং হৈ আছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীবিলাক ইয়াত আহি আছে চেণ্ট্ৰেল পলিচি ষ্টেট পলিচি আৰু কাউন্সিল পলিচি ষ্ট্ৰীমলাইন কৰাৰ কাৰণে আমি যথেষ্ট কাম কৰিছোঁ বহুত ইণ্ডাষ্ট্ৰিয়েল পলিচি আমাৰ হাতত আহি আছে ইনভেষ্টমেণ্ট আমাৰ বহুত আহিবলৈ গৈ আছে চ' সকলো দিশৰ পৰা আমি এতিয়া ঠিক কৰিছোঁ আৰু 17 বছৰত তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিলে আমাৰতো চৰকাৰ এক বছৰ হৈছে আৰু এইবাৰ আমি ছুপাৰ 50 আমি ইতিমধ্যে আমি এনাউন্স কৰিলোঁ লঞ্চ কৰিলোঁ আৰু মাৰ্চৰ পৰা আমাৰ কাম কাজ আৰম্ভ হৈ যাব দুখীয়া গৰীব ল'ৰা ছোৱালীবিলাকে যিসকলে IIT পঢ়িব পাৰে বিচাৰে তেখেতসকলক IITত পোৱাৰ কাৰণে 11 মান ৰিগৰাছ আমি তেখেতসকলক কোচিং দিয়াৰ কাৰণে চিন্তা কৰিছোঁ আৰু মাৰ্চৰ পিছত আমি তেনেকুৱাই 50 জন আমি মেডিকেলৰ কাৰণে আৰু 50 জন চিভিল সাৰ্ভিসৰ কাৰণে আমি মুঠ 150 জন ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেক বছৰত আমি ফ্ৰী কোচিং দিয়াৰ কাৰণে ব্যৱস্থা আমি হাতত ল'ম ইলেকশ্যন আমি সোনকালে পাতিম আৰু ইয়াৰ কাৰণে আমি এটা পৰিৱেশ চাই আছিলোঁ কিন্তু আজি কোভিড হৈছে কিবা হৈছে এইটোতো সৰু ইলেকশ্যন গতিকে ইলেকশ্যনটো আমি ইলেকশ্যন কমিশ্যনৰ লগত কথা পাতি এইটো যিমান পাৰোঁ সোনকালে কৰিম জানে কিছুমান মানুহ আজি বড়ো জনগোষ্ঠীত ভাল এটা সুস্থ মগজত বা সুস্থ চিন্তাত নাথাকে তেখেতসকলে সদায় মানে উল্টা কাম কৰি পেলাই বা সমাজৰ এফেক্ট হোৱা কাম কৰি পেলাই ভাল পায় তেনেকুৱা কিছুমান মানুহ আপোনালোকে যদি কেছ ষ্টাডি কৰে বহুত কিছুমান ব্যক্তিৰ নাম পাব আপোনালোকে যিসকলে সেইবিলাকে কৰি ভাল পায় আৰু এইটো আজিৰ কথা নহয় যোৱা 30-40 বছৰত বড়ো সংগ্ৰামটো এটা দিশত গৈ বড়ো যিটো আমাৰ ইণ্টেলেক্ট কেইজনমান ব্যক্তি আছে তেখেতসকলৰ উল্টা ফালেদি যায় আৰু সেইকাৰণে আজি বড়োসকল যিমান আগুৱাই যাব লাগিছিলে তাত যথেষ্ট মানে মাজে মাজে বাধাৰ সৃষ্টি হৈছে গতিকে ছাত্ৰ সংগঠন খুলি যিসকলে আজি কিবা এটা কৰিব বিচাৰিছে সেই সকলৰ ব্যক্তিবিলাকৰ বেকগ্ৰাউণ্ডটো চাওক তেখেতসকলে কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে কোনোবা দিনা কিবা ৰিভলিউশ্যন কৰিছে কিবা কৰিছে কাম কৰিছে মইতো নাজানো ক'ৰবাত আজি গছ এডাল ৰুই পাইছেনে নাই মই তাতো ডাউট আছে চ' সেইবিলাক ব্যক্তিয়েদি কিবা এটা সংগঠন হ'ব কিবা এটা সংগ্ৰাম হ'ব এইটো মানে কেতিয়াও আপুনি একচেপ্ট কৰিব নোৱাৰে আৰু আজি যিটো যোৱাকালি তেখেতসকলে মই দেখিবলৈ পাইছোঁ BTC একৰ্ড ডে পালন কৰিছে আমি সকলো সেইটো একচেপ্ট কৰিছোঁ আগৰ পৰাই কৰি আহিছোঁ আৰু কিন্তু একৰ্ড পালন কৰাৰ নামত বেলেগ এটা একৰ্ডত যিমানখিনি তেখেতসকলে মানে বেয়াকৈ কৈছে ইট ইজ ৰিয়েলি আনফৰ্চুনেট
আপুনি একৰ্ড কৰিছে, আমিও একৰ্ড কৰিছোঁ, আৰু একৰ্ড কৰাৰ সময়ত চবৰে ভালৰ কাৰণে একৰ্ড কৰিছোঁ। আপুনি একৰ্ড কৰিছে, তাতো ছেপাৰেট ষ্টেট নাই, আমি একৰ্ড কৰিছোঁ, তাতো ছেপাৰেট ষ্টেট নাই, 93ত একৰ্ড কৰিছে, তাতো ছেপাৰেট ষ্টেট নাই। কিন্তু সেই বুলি আমি BSc একৰ্ড, BTC একৰ্ড আৰু BTR একৰ্ড, তিনিটা একৰ্ডে আমাৰ ভালৰ কাৰণে, এই অঞ্চলৰ উন্নয়নৰ কাৰণে, এই অঞ্চলৰ শান্তিৰ কাৰণে, বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে হৈছে। এই পজিটিভ কথাবিলাক নাপাতি পেলাই অকল মানে মোক অকলে কণ্ডেম কৰা বা আমাৰ BTR চুক্তিটো কণ্ডেম কৰা, ইয়াত কিবা জানো লাভ হ'ব? BTR চুক্তিটো কণ্ডেম কৰি থাকিলে BPFৰ কিবা জানো লাভ হ'ব? এইটোৰ দ্বাৰা যদি তেখেতসকলে পাৱাৰত আহিব বিচাৰে, এইটো কোনোদিন আহিব নোৱাৰে। অহা 4 বছৰত আমাৰ হাতত আৰু 4 বছৰ আছে। 17 বছৰত তেখেতসকলে যিটো কৰিব পৰা নাই, অহা 4 বছৰত আমি সেইটো কৰিবলৈ গৈ আছোঁ।